আৰে মই ভদ্ৰ বিশাল উদাৰ নহয় কোন হ'ব বে এইখন গুৱাহাটী আটাইকে মোৰ কথা সুধিবি চবেই কৈ দিব সেই কমলনাথ বৰ বেয়া বস্তু দেই পানী মিক্স নকৰাকে মদ গিলা মানুহে সি আজি দিগন্তই মই আহিছোঁ আমি এটা জেগাত গৈ আছোঁ আপোনালোকক দেখাম গতিকে আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু বৰ গৰম পৰিছে আৰু আমি ৰাতিপুৱা 6টামান বজাতে ওলোৱা কথা আছিলে কিন্তু ইয়াৰ দেৰি হ'ল ই সময়ত কেতিয়াও ওলাব নোৱাৰে এইটো একদম সঁচা কথা অপ্ৰিয় হ'লেও সত্য গতিকে আমাৰ এতিয়া প্ৰায় 8টা বাজিব হ'ল 8টা বাজিছে আমি এতিয়া বৰ্তমান গৈ আছোঁ এটা জেগাত আৰু আপোনালোকক দেখাম বেছি জাৰ্ণি নহয় আমাৰ 2 ঘণ্টামানৰ জাৰ্ণি হ'ব ন 2 ঘণ্টামানৰ জাৰ্ণি মই আপোনালোকক ভিডিঅ'টো দেখাই থাকিম মই আহি দেৰগাঁৱৰ পৰা গোলাঘাটৰ ৰাস্তাত আছোঁ আৰু কিছু সময়ৰ পাছত মই আপোনালোকক এজন অভিনেতাৰ সৈতে চিনাকি কৰাই দিম তেওঁ ভ্ৰাম্যমান তথা বোলছবি জগতৰ এজন খুব ভাল অভিনেতা আৰু সকলোৰে পৰিচিত অভিনেতা মোৰ লগত খুব ভাল মোৰ দাদা স্বৰূপ তেখেতে এটা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে মই তেখেতৰ তাত সোমাম হঠাৎ মই বৰ্তমান ফোন কৰিছিলোঁ তেখেত আছে তাতে গতিকে মই আপোনালোকৰ লগত তেখেতক চিনাকি কৰাই দিম কিছু সময়ৰ পাছত আছোঁ মই যে আপোনালোকক বাটত কৈ আহিছিলোঁ যে মই এজন অভিনেতা দেখুৱাম অসমীয়া বোলছবি জগতৰ তথা ভ্ৰাম্যমান জগতৰ মই নামটো আপোনালোকক কোৱা নাছিলোঁ আপোনালোকে নিশ্চয় এতিয়া দেখিলে মই লগ পালোঁ তেখেতক আৰু এয়া হৈছে আমাৰ ভ্ৰাম্যমান তথা বোলছবি জগতৰ ধাৰাবাহিক জগতৰ বিশিষ্ট এজন অভিনেতা ভ্ৰাম্যমান জগতত মানে বলিষ্ঠ পদক্ষেপেৰে বহুতো নাট্য দলৰ লগত জড়িত লাষ্ট টাইম আপুনি কিহত আছিলে লাষ্ট টাইম বৃন্দাবন থিয়েটাৰত আছিলে আমাৰ মৰমৰ শ্ৰীমন্ত মাধৱ দত্ত আৰু শ্ৰীমন্ত দাই পৰিস্থিতিৰ লগত মোকাবিলা কৰি কাৰণ যিহেতু অসমৰ পৰিস্থিতিৰ কথা সকলোৱে অৱগত সকলোকে ৰাজহাড় ভাঙি পেলালে আৰু আমাৰ ভ্ৰাম্যমান জগতেই হওক আমাৰ বোলছবি জগতখনেই হওক সকলোখিনি এই শিল্পীৰ যথেষ্টখিনি কষ্টৰ সন্মুখীন হৈছে তেওঁলোকে তাৰ মাজতো ভ্ৰাম্যমান জগতৰ আমাৰ শিল্পী শ্ৰীমন্ত দাই এটা ব্যৱসায় আৰম্ভ কৰিছে গোলাঘাটৰ ঢেকিয়াল তিনিআলিত কাপোৰৰ এখন দোকান নতুনকৈ আৰম্ভ কৰিছে গতিকে আমি এই চেগতে উইথ আমিৰুল ইউটিউব চেনেলৰ জৰিয়তে মই আমিৰুলে আপোনাক বহুত শুভেচ্ছা জনাইছোঁ আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ বাবে আৰু এনেকৈ আগবাঢ়ি যাওক যিহেতু মানে কি আচলতে এনেকৈ থাকিলেতো নহ'ব যে ভ্ৰাম্যমান আকৌ পুনৰ ঘূৰি আহিব বা নাটক কৰিম আমি ৰাইজৰ মাজলৈ যাম এনেকৈ থাকিলেতো নহ'ব পৰিস্থিতি যি হৈছে থিয়েটাৰটো সদায় ঘূৰি অহাটোৱে বিচাৰোঁ ভাল দিন আকৌ আহক কাৰণ অকল বেয়া দিন আমাৰে নহয় সকলোৰে হৈছে গতিকে ভাল দিন আকৌ ঘূৰি আহক আমি সেইটোৱে বিচাৰোঁ আৰু মানে কামটো কৰিবই লাগিব আমি শিল্পী মানুহ গতিকে শিল্পী জগতৰ লগত জড়িত হৈ থাকিবই লাগিব কিন্তু এয়া আমি ব্যৱসায় আৰম্ভ কৰিছোঁ জীয়াই থকাৰ কাৰণে জীৱনটো সংগ্ৰাম কৰিবই লাগিব যিহেতু মানৱতা আছে এটা খুব সুন্দৰ কথা কৈছে সংগ্ৰাম আচলতে সংগ্ৰাম নকৰিলে আমি জীৱনটোত জীয়াই থাকিম কেনেকৈ এইটো এটা খুব ডাঙৰ কথা গতিকে শ্ৰীমন্ত দায়ো জীৱনৰ জীয়াই থাকিবলৈ সংগ্ৰাম কৰিছে আৰু এইবোৰ অভিজ্ঞতা আচলতে এটা অভিজ্ঞতা আৰু অভিজ্ঞতাই পুষ্ট হ'লে আমাৰ যি শিল্পী কৰ্ম তাত আৰু বেছি কামত নিপুণতা আহে অভিজ্ঞতাবোৰ আমাক লাগে গতিকে মোৰ এই কাৰবাৰটো আৰম্ভ কৰি মোৰ এটা ভাল হৈছে মই বিভিন্ন ব্যক্তিক লগ পাই আছোঁ আৰু লগতে মোৰ কিছুমান বস্তু লাভ হৈ আছে বিভিন্ন চৰিত্ৰ লগ পাইছোঁ এতিয়া মই
এজন ব্যৱসায়ী চৰিত্ৰ কৰিবলৈ হ'লে মোৰ কাৰণে সহজ হ'ব। এটা মানে প্ৰেক্টিচো হৈছে, এতিয়া চিন্তা নাই মানে আৰু। এতিয়া বৰ্তমান অকণমান চাহৰ জুতি লৈছোঁ, চিমন্তাই চাহ খুৱাইছে আমাক। গতিকে আপোনালোকেও চাই থাকক ভিডিঅ'টো। চাহ খাইছোঁ দেই। চিমন্তৰ লগত কিছু সময় কটালোঁ, খুব ভাল লাগিলে। আচলতে আমাৰ কোনো প্লেনিং নাছিলে, চিমন্তাক ফোন কৰিলোঁ, আছে বুলি ক'লে, গতিকে সোমাই পেলাই কিছু সময় হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ, ভাল লাগিলে। চাহ খালোঁ আৰু এতিয়া যাবলৈ লৈছোঁ, আৰু আপোনালোকেও নিশ্চয় চাই ভাল পাব। শেষত দৰ্শকক কিবা ক'ব নেকি? এই চানচতে আমি যদি আপোনালোকৰ বহুদিনৰ মূৰত লগ পালোঁ, এনেকৈ লগ পাই থাকিম আৰু আশীৰ্বাদ কৰিব যাতে মোৰ ব্যৱসায় সফল হওঁ, আৰু লগতে মোৰ মানে কালচাৰ জগতখনক মানে ভাল কাম কৰি থাকিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব, মৰম সদায় লাগিব। আৰু এই নতুন প্ৰজেক্ট এটা আমি আলোচনা কৰি আছোঁ, ইতিমধ্যে আহি আছে অতি সোনকালে। আপোনালোকৰ মাজলৈ আমি এটা বেলেগ ৰূপত আহিম। বেলেগ ৰূপত বুলি ক'তো একো নিমিলে কাৰো বেলেগ ৰূপত। খুব ভাল কনচেপ্ট এটা লৈ পেলাই এখন চিনেমা সোনকালে আপোনালোকে দেখা পাব। আশীৰ্বাদ ঠিক আছে, গৈ থাকোঁ তেনে। বহুত ভাল লাগিলে দেই। ঠিক আছে। অলপ সময় ৰৈছোঁ ইয়াতে। কি ধুনীয়া দলং এখন আছে, ধনচিৰি। এইখন ধনচিৰি দলং। কিছু সময় ইয়াতে অকণমান ৰৈছোঁ। গোলাঘাটৰ মাজত আছে, গোলাঘাটৰ মাজেৰে বৈ গৈছে ধনচিৰি। সেইটো কাৰণে ভাল লাগে লোকেশ্যনটো, ৰৈছোঁ। আহি ৰঙাজান পালোহি গোলাঘাটৰ। বহুত গৰম বুজিছে, মানে গৰমে কিবা কৰি দিছে আৰু চাগে 10-20 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত আমি পাম আৰু দেখাম আপোনালোকক, যাম। চাই থাকিব ভিডিঅ'টো। দাদা, তেলীয়া গাঁৱৰ ৰাস্তা কোনটো? অঁ, তেলীয়া গাঁও ন? ঠিক আছে। আমি পাৰ হৈ আহিলোঁ, আকৌ ঘূৰি যাব লাগিব। আকৌ সুধি লোৱা ভাল হ'ব নেকি? সুধি লওঁ ৰ, কোনটো ৰাস্তা? ৰাস্তা আছে ন? এই এইজনক সুধি লওঁ। দাদা, তেলীয়া গাঁৱৰ ৰাস্তা কোনটো? মানে এই মানে মৰঙী চাৰিআলি কোনটো? মৰঙী চাৰিআলি এই গছজোপাৰ তলেদি যাব লাগিব ন? ঠিক ঠিক, থেংক ইউ। বৰ প্ৰব্লেম হৈছে, ৰাস্তা সুধি সুধি উলিয়াব লগা হৈছে। এইটো ৰাস্তা সাংঘাতিক বেয়া ৰাস্তা। আমি বগীধলা টি ষ্টেটৰ মাজেৰে আহি আছোঁ গোলাঘাটৰ। বহুত কষ্টৰ মাজত ইমান বেয়া ৰাস্তা, মানুহক সুধি 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 আহি আহি আমাৰ গন্তব্য স্থান আমি পাইছোঁহি। দাদাজনক কল কৰিছোঁ, তেখেতো আহি আছে অফিচৰ পৰা, আমাক যাবলৈ কৈছে ঘৰলৈ। আমি এইজনীয়ে হৈছে কণমানি অভিলাষা, মৰম লগা অভিলাষাজনী, আৰু আমি আপোনালোকৰ সন্মুখত তাইক ইয়াত চিনাকি কৰাই দিছোঁ। চাওকচোন। এয়া অভিলাষাৰ পিতৃ মৃদুলদা। মৃদুলদাই আজি আমাক মাতিলে। মৃদুলদা, কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে।
প্ৰথম লগ পাইছোঁ হয় আৰু নিজকে ভালো লাগিছে, নতুন আলহী হিচাপে আহিলে চিনাকি হ'লোঁ, কথা পাতিছোঁ, বহুত ভাল লাগিলে আৰু এনেদৰে সদায় লগ পাই থাকিম সেইটো আশা কৰিম। হয়, আমি এটা আচলতে বিশেষ উদ্দেশ্য লৈ আজি মৃদুলদাৰ ঘৰলৈ আহিলোঁ আৰু আপোনালোকে খুব সম্ভৱ গম পাব আৰু কিছুদিনৰ পাছতেই দেখিবলৈ পাব আমাৰ যোৰহাট লাইভৰ যোগেদি। আৰু গতিকে বাকীখিনি পাছত ক'ম আৰু মৃদুলদাক বহুত বহুত ধন্যবাদ জনাইছোঁ। অভিলাষাৰ পাৰদৰ্শিতাৰ প্ৰমাণ চাওক। এইসমূহ পুৰস্কাৰ সুদূৰ দিল্লী, উৰিষ্যা, অসমৰ বিভিন্ন মঞ্চৰ পৰা তাই বুটলিবলৈ সক্ষম হৈছে আৰু সেইবাবে আমাৰ ভাল লাগিলে তাইৰ কথা শুনি আৰু সেইবাবে আমি আজি তাইৰ ঘৰত উপস্থিত হৈছিলোঁ। এয়া হৈছে অভিলাষা গোলাঘাটৰ। নমস্কাৰ। খুব সুন্দৰ নৃত্য কৰে, তাৰপাছত তাই সংগীতৰ জগতখনতো যথেষ্টখিনি আগবঢ়া, খুব ধুনীয়া গান গায় আৰু খুব ধুনীয়া খোল বজায় আৰু বৰ্তমান তাই অভিনয়লৈ ঢাপলি মেলিব খুজিছে, অভিনয় জগতখনলৈ। গতিকে মোৰ এটা নতুন প্ৰজেক্টত মই এইবাৰ তাইক ল'ম বুলি ভাবিছোঁ আৰু সেয়ে মই আজি অভিলাষাৰ ঘৰত উপস্থিত হ'লোঁ, অভিলাষাৰ পিতৃৰ নিমন্ত্ৰণ ক্ৰমে। আৰু গতিকে আমি আগন্তুক দিনত অভিলাষাক লৈ কিছু কাম কৰিম বুলি ভাবিছোঁ অভিনয় জগতখনত। বৰ আগ্ৰহী এজনী ছোৱালী। অভিলাষা, তুমি যে এতিয়া অভিনয় কৰিম বুলি ভাবিছা, কেনেকুৱা লাগিছে কোৱাচোন? বহুত ভাল লাগিছে। ধুনীয়াকৈ কৰিব পাৰিবা নহয়? বহুত পাৰিবা? হয়, খুব আগ্ৰহী এজনী ছোৱালী। গতিকে আৰু কিছুদিনৰ পাছতে আপুনি অভিলাষাৰ অভিনয় আপোনালোকে দেখিবলৈ পাব। আশা কৰোঁ আপোনালোকে ছোৱালীজনীক মৰম দিব আৰু আমাৰ এই ব্লগটো যদি আপোনালোকৰ চাই ভাল লাগিছে, এই ভিডিঅ'টো আমাৰ ইউটিউব ভিডিঅ'টো চাই যদি ভাল লাগিছে, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া প্ৰায় সময় 1:30 বাজিলে আৰু আমি এতিয়া অভিলাষাহঁতৰ ঘৰৰ পৰা যাবলৈ লৈছোঁ আৰু ভাল লাগিলে, আকৌ লগ পোৱাৰ আশা থাকিল। সকলোকে খুৰাহঁতক কৈছোঁ আৰু খুব সোনকালে অভিলাষাক যোৰহাটত লগ পাই আছোঁ। সকলোকে কাম এটা ষ্টাৰ্ট হ'ব, গতিকে গৈ আছোঁ, গাড়ীত সকলোকে লগ পাম। আৰু আমি এনেকৈয়ে শেষত অভিলাষাৰ ঘৰৰ সকলোৰে পৰা বিদায় লওঁ। এয়া শ্ৰেণী গোলাঘাটৰ। এতিয়া সময় হৈ গ'ল 2:30 আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু ভাত খোৱাৰ পিছত পুনৰ লগ পাই আছোঁ। আমাৰ ভাত খাই হৈ গ'ল আৰু এতিয়া আমি গোলাঘাট টাউনতে আছোঁ আৰু ইয়াৰ পাছত আমি দেৰগাঁও হৈ যোৰহাটলৈ গৈ আছোঁ। এয়া চাওক, বতাহ আহিছিলে খুব আৰু বতাহত এয়া ইলেক্ট্ৰিচিটি, এয়া ৰাস্তাৰ মাজত গছ পৰিছে। গোলাঘাট আৰু দেৰগাঁও সংযোগী যিটো পথ, সেই পথটোত, আৰু আমি তাৰ মাজেৰে আহি আছোঁ। বহুত বতাহো আহিছে। দেৰগাঁও পুলিচ চেণ্টাৰৰ সন্মুখত অলপ ৰৈছোঁ। দিগন্তই শুকান মাছ কিনিবলৈ গৈছে আৰু অলপ দূৰ গ'লেই আৰু যোৰহাট পাম। ভাগৰো লাগিছে, ভাত খাই লগালগ গাড়ীত উঠি দিলোঁ। গতিকে আৰু কিছু সময়ৰ পাছতে ঘৰ পামগৈ, তেতিয়া চাগে ভাল লাগিব। দেৰগাঁও পাৰ হৈ এয়া 4 লেনৰ কাম চলি আছে আৰু কমপ্লিট হোৱাগৈ নাই।
ভালেই লাগিছে। চাহ অকণমান খালোঁ, এতিয়া আকৌ গৈ থাকোঁ আৰু বেছি দূৰ নাই। যিহেতু বৰ কিবা ভাল লগা নাছিলে ভাতটো খোৱাৰ পাছত, এতিয়া চাহ খাই ল'লোঁ। অলপ পাছত আকৌ এয়া টপিকানা জুচ লৈছোঁ, তাৰহে খাম। এতিয়া এনেকৈ গৈ থাকোঁ। চাৰে 9টামান বজাৰ পৰা প্ৰায় আমি গোলাঘাট ডিষ্ট্ৰিক্টত আছিলোঁ। এতিয়া আকৌ 4টা বাজি গ'ল। আমি এতিয়া গোলাঘাট ডিষ্ট্ৰিক্ট এয়া পাৰ হৈছোঁ। আমি কাকডোঙা দলঙৰ ওপৰত আছোঁ আৰু এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্টত সোমালোঁ। যদিও যোৰহাট ডিষ্ট্ৰিক্টত আমি সোমালোঁ, আমি ঘৰ পাবলৈ আৰু চাগে 20 মিনিটমান লাগিব ন? আৰু 20 মিনিটমান ঘৰ পাবলৈ লাগিব। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চালে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কওঁ, যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু ভিডিঅ'সমূহ অল কৰি দিব। নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। আৰু তেতিয়া মই আকৌ কেতিয়াবা কিবা হ'লে ধৰি লওক তেনেকৈ মই ব্লগ আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম আৰু আপোনালোকেও চাবলৈ সক্ষম হ'ব। ভাল লাগিব দিয়কচোন, ছাবস্ক্ৰাইব কৰিলে, ছাবস্ক্ৰাইবাৰ বাঢ়িলে ভাল লাগে। আৰু যিহেতু নতুনকৈ খুলিছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবই লাগিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু বিশেষ নকওঁ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।